খুবটাং সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ যিহেতুকে আজি দেওবাৰ বিশেষ সেইকাৰণে ঘৰতেই আছোঁ আৰু এতিয়া মই বৰ্তমান ভাত খাব লৈছোঁ এইটো দুপৰীয়াৰ দৃশ্য খাই বৈ আজৰি হৈ ভাবিলোঁ ফুলকেইজোপা অকণমান চাওঁ যিহেতুকে সপ্তাহটোত সময় নাপাওঁ যিটি কামত ব্যস্ত হৈ থাকোঁ আপোনালোকক লাহেকৈ জনাম মই কি কামত বৰ্তমান ব্যস্ত হৈ আছোঁ আৰু এইকেইদিন আমাৰ এইফালে খুব বেছি বৰষুণ দি আছে আজি ৰাতিও বহুত বেছি বৰষুণ দিছে সেইকাৰণে ফুলবোৰত বেছি পানী হৈ গৈছে সেই তাকে মই অকণমান ইয়াতে চাফ চিকুণ কৰি আছোঁ কেতিয়াবা একো কাম নকৰি এনেকৈ বহি নিজৰ ভাল লগা কিবা এটা হবি উলিয়াই লৈ কৰি সঁচাকৈ খুব বেছি ভাল লাগে নহয় জানো মোৰ কাৰণে মানে এইটো এটা মেডিটেশ্যন লগতে মোৰ মনটো ভাল লগা কিছুমান মোৰ কাম কিতাপ পঢ়ি মই ভাল পাওঁ কিন্তু যিহেতুকে এতিয়া জানেই মই ঊলৰ কামৰ লগত ব্যস্ত হৈ আছোঁ গতিকে লৈ তাত বহুত বেছি সময় দিব লাগে তথাপিও তাৰ মাজতে মই এখন উপন্যাস পঢ়ি আছোঁ নামটো হৈছে উডুক্কু আৰু এখন ফিলিপছ সাহিত্য পুৰস্কাৰপ্ৰাপ্ত উপন্যাস হয় মূল বাংলাটো আছিলে নাছৰিন জাহানৰ আৰু অনুবাদ কৰিছে গংগা প্ৰসাদ হাজৰিকাই কিতাপখন খুব বেছি মোৰ পঢ়ি ভাল লাগিছে এগৰাকী যিহেতু নাৰীৰ মানে জীৱনশৈলীৰ ওপৰত নিৰ্ধাৰিত কৰি এই কিতাপখন লিখা হয় সেইকাৰণে কিন্তু পঢ়ি মোৰ শেষ হোৱা নাই অলপমান এতিয়াও বাকী আছে তাৰ মাজতে আকৌ এটা পাৰ্চেল আহিল এমাজনৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ কেইখনমান এনেকুৱা কাৰ্ড যিকেইখন মানে ৱালত এনেকৈ চিপকাব পাৰি মই যেতিয়া লগাম তেতিয়া আপোনালোকক লগাই দেখাম বাৰু আৰু এই ফাইলটোত মোৰ টোটেল 50টা পিচ আহিছিলে আৰু খুব বেছি পজিটিভ কিছুমান কথা লিখা আছিলে যিবিলাকে হয়তো আপোনাক যদি আপোনাৰ মন কেতিয়াবা বেয়া লাগি থাকে এই কাৰ্ডখনলৈ যদি আপোনাৰ চকুত যায় নিশ্চয়কৈ মনটো অকণমান হ'লেও পজিটিভ কৰি তুলিব বুলি ভাবিয়ে মই কাৰ্ডকেইখন অৰ্ডাৰ কৰিলোঁ বাৰু যি কি নহওক তাৰ মাজতে আকৌ মোৰ কামৰ টোপোলাটো মেলিছোঁ দেই কেইখনমান এনেকুৱা কোষ্টাৰ বনাই আছোঁ এইবিলাক চাহৰ কাপ চাপ থ'বৰ কাৰণে এনেকৈ অৰ্ডাৰ আহিছিলে আচলতে এইটো মোৰ অৰ্ডাৰ হয় এনেকুৱা 50টা পিচ চব 50 হৈ আছে আজি এনিৱেজ এতিয়ালৈকে মই 20ৰ পৰা 25টামান বনাইছোঁ সেইকাৰণ যিহেতুকে সময় লাগে এই কামবিলাক কৰোঁতে আৰু ছানডে বুলিও মানে এই কামটোৰ পৰা কিবা বিৰতি লৈ মোৰ ভাল নালাগে যিহেতু এইটো কাম হিচাপে মই নলওঁৱেই আচলতে এইটো মোৰ এটা খুব ভাল লগা আচলতে সময় বুলি ক'ব লাগিব যিটো সময়ত মই এই কামখিনি কৰি থাকোঁ ঊলৰ কাম অলপমান কৰাৰ পাছত ভাবিলোঁ যে আজি নেইল পলিচ অলপমান লগাওঁ বহুত দিন নখকেইটা কালাৰটো চেঞ্জ কৰা নাই যিহেতুকে এইটো চেল্ফ লভ বা নিজৰ এক ব্যক্তিগত সময় আৰু ছানডেটোত মানে নিজকে সময় দি অকণমান কেয়াৰ লৈ ভাল লাগে নহয় জানো বতৰটো এবাৰ ৰ'দ ওলাইছে আকৌ এবাৰ ডাৱৰীয়া কৰিছে সেইকাৰণে বাহিৰত মোৰ বহি থাকিব মন নগ'ল মই ভিতৰত গুচি আহিলোঁ আৰু আহি ভাবিলোঁ প্ৰথমতে আজি নীল কালাৰটো চেঞ্জ কৰি লওঁ আৰু এটা বেলেগ কালাৰ লগাওঁ 3টা কালাৰ থৈ দিছোঁ ভাবিছোঁ কোনটো লগাওঁ অকণমান ডাৰ্ক কালাৰবিলাক মোৰ ভাল লাগে সেইকাৰণে মই গ্ৰীণটোকে লগালোঁ বাৰু
ইফালে নেইল পলিচ লগাই মেলি মই ভাবিলোঁ একাপ চাহ খাওঁ যিহেতুকে আবেলি হৈছিলে আৰু আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে যদি ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু নতুন নতুন ভিডিঅ' আৰু নতুন নতুন আপডেট লৈ মই আপোনালোকৰ মাজত পুনৰ আহিম আজিলৈ আহিছোঁ ধন্যবাদ